মানে মাথো তোমারে উন্মানা উন্মানা ও বাইদেউ ভিন্দু যদি গাটো সঁচাকৈ বেয়া তেতিয়াহ'লে মই বাহিৰৰ পৰা ঔষধ কেইটামান লৈ নালাগে থ তই কিছুমান কথা নাজানো নহয় কি কথা বাইদেউ এইটো হ'বলা তেওঁৰ আজিৰ লক্ষণ আজি 30 বছৰে তেওঁক মোৰ চিনি পাবলৈ বাকী আছেনে অঁ কিয় ক'লা তেনেকৈ বাইদেউ তই এইবোৰ বুজি নাপাবি থ মুঠতে তেওঁ ইয়াত দুদিনমান থাকিবলৈ পালে চব ঠিক হৈ যাব এতিয়া যে তেওঁ ঔষধ কিনিবলৈ গৈছে তেওঁ হ'বলা সঁচাকৈ ঔষধ কিনিব অঁ কিয় মই জানো নহয় অকণমান ইফাল সিফাল কৰি পুনৰ ঘৰলৈকে উভতি আহিব চাবি অঁ হয় নেকি তই এটা কাম কৰচোন এই চাহকাপ দেউতাক দি থৈ আহ অঁ দিয়ক যা কোনে ক'লে আপুনি এনেকৈ কিয় ফোন কৰিছে যি ক'বলৈ আছে সন্মুখলৈ আহি কওকহি আগতে আপোনাৰ নামটো জনাওক এইবোৰ কথা ফোনত পাতিব পৰা কথা নহয় ককা অঁ চাহ শুনিছিলোঁ হ'ব থৈ যা এই বল ভালে ভালে গাড়ীত উঠ গাড়ীত কোন আপোনালোক প্ৰশ্ন নকৰিবি গাড়ীত উঠ থেংক ইউ ৱেলকাম ছাৰ হাই হাই সমীৰণ হেল্ল' তোমালোকৰ কথাই পাতি আছিলোঁ তোমালোকৰ কথা শুনি ইমান ইণ্টাৰেষ্টিং লাগিছে নহয় তোমালোকে ষ্টাৰ্ট কৰিলে এক্সকিউজ মি ওৱান মোৰ বৰ্ণৱ আৰ ইউ অ'কে চাবা কিন্তু তুমি এনেকৈ ড্ৰিংকছ কৰি গ'লে ককাই ঘৰত সোমাব নিদিব চিল শ্ৰুতি জাষ্ট চিল আৰে সমীৰণক কিমান দিনৰ মূৰত লগ পাইছোঁ অলপ এনজয় কৰিছোঁ আৰু লোৱা অ'কে গাইজ মই মোৰ ফোনটো অফ কৰিলোঁ এতিয়া তোমালোকেও ফোনবোৰ অফ কৰা এণ্ড লেটছ হেভ ছাম গুড টাইম ওৱান চেক অফ কাম অন চিয়াৰ্ছ অ' বাইদেউ কিনো চাই আছে বাবা অকণমান ওলাই গৈছে আহিছে নেকি তাকেই চাইছোঁ এখেতো দেখোন এতিয়ালৈকে উভতি অহা নাই অ' বাইদেউ ককাৰ বাৰু কিবা টেনশ্যন হৈছে নেকি দেউতাৰ কিয় নহয় মানে কিবা চিন্তা কৰি থকাৰ নিচিনা লাগিছে ধেত কিনো ক হেৰি নহয় তই এটা কাম কৰ তই অকণমান আগবাঢ়ি যা এখেতক দেখ নেকি চাবি ঔষধ কিনিবলৈ যোৱাটো এটা বাহানাহে ইলিং টিলিং কৰি কিছু সময়ৰ পিছত পুনৰ ঘৰ ওলাবহি তই এতিয়া যা এখেতক দেখিলে সোনকালে ঘৰলৈ উভতি আহিবলৈ কবি ৰ'ব তেতিয়াহ'লে মই অকণ আগুৱাই যাম যা
ঐ নমা তাক কোন আপোনালোক? এই চুপ ঐ ৰচি ল আৰে কি কৰিছে এইবোৰ? মই বুজি পাইছোঁ দেউতা, এখেতৰ গা বেয়া বুলি শুনি আপুনি চিন্তাত পৰিছে। আচলতে চিন্তা কৰিবলগীয়া তেনেকুৱা একোৱেই নাই। চাহকাপ নাখালে দেখোন। হে আচলতে কথাটো বেলেগ। বাবাও ইয়ালৈ আহিছে নহয়, এওঁ দুদিনমান ইয়াত থকাৰ মন। মই এইবিলাক কথাত ইমান গুৰুত্ব নিদিওঁ নহয়। আপোনাক কথাবোৰ ক'লে আপুনি এক জোৰকৈ ফুকজানলৈ পঠিয়াই দিব। তালৈ গৈও এওঁ বাৰে বাৰে ফোন কৰি বাবাৰ কথাকে সুধি থাকিব। এওঁ যে আৰু ফাঁকি কথা এটাও ক'ব নাজানে। আচল কথাটো কৈ দিলেই হয়। নাই নকয়, মোক ক'বলৈ ক'ব। প্ৰতিবাৰে বাবা আহিলে এওঁৰ কিবা নহয় কিবা এটা হ'বই। জ্বৰ হ'ব, কিবা হ'ব, কিমান কি যে বাহানা। আচলতে এওঁ বাবাক নিজৰ সন্তানৰ নিচিনাকৈ মৰম কৰে। তাতে আকৌ বাবা ইমান দিনৰ মূৰত আহিছে। এওঁ ক'ত থাকিব? জ্বৰ জ্বৰ কৰি এনেকৈয়ে 4-5 দিনমান থাকি যাব। মই আপোনাক কৈছো চাব, এতিয়া আমি সন্দেহ কৰোঁ বুলি কোনোবা এখন ফাৰ্মাচীত বহি আছে চাগৈ। দেউতা বাইদেউ, ককাৰ কি হৈছে? কি হৈছে ককাৰ? কি হৈছে এইবোৰ? কোন ক'ত আছ? আছোন কোন আছ? ককাৰ কি হৈছে? আপোনালোক আচলতে কোন? মোক ইয়ালৈ এনেকৈ কিয় লৈ আহিছে? আজিকালি বোলে তই বৰ গুণ্ডামি কৰ। মানে ফুকজানত তোৰ হেনো বহুত মানুহ। তোৰ ইচ্ছাত হেনো সকলোৱে দম দিবলৈ যায়। ফুকজানত ফেক্টৰী খুলিব খোজা মাটিখিনিত তই বোলে দখল দিব খুজিছ, হয়নে? তাৰমানে আপোনালোক? আমি কোন তই কোনো জনাৰ প্ৰয়োজন নাই। যদি তোৰ জীয়াই থাকিবলৈ ইচ্ছা আছে তেন্তে সেই মাটিখিনিৰ কথা তই পাহৰি যা। যিখিনি মাটি চৌধুৰীয়ে বহুদিন আগতে বিক্ৰী কৰিলে তই সেইখিনি মাটি দখল কৰিবলৈ কোন? মাটিৰ মাফিয়া নেকি তই? হা? সেইখিনি আমাৰ মাটি, তাত কোনো ফেক্টৰী নহয়। ঐ প্ৰণৱ, প্ৰণৱ, আই এম ফাইন। তোৰ কিন্তু আজি অলপ বেছি নিচা হৈছে দেই। ৰিলেক্স মেন। এইটো অৱস্থাত যদি ককাই দেখা পায় তই চেছ। এতিয়াই ঘৰলৈ নাযাওঁ, তই যা। তহঁত? মই আৰু শ্ৰুতি গাড়ীত বহিম। শ্ৰুতিৰ লগত মোৰ অলপ কথা আছে। হয় নেকি? দে হ'ব দে। সমীৰণ, হা? তুমিও থাকা না, ভাল লাগিছে। মই নোৱাৰিম দিয়া, মই যাব লাগিব। তোমালোক থাকা। ঠিক আছে। অ'কে বাই। ড্ৰাইভ ছেফ। গুড নাইট। গুড নাইট। ব'লা আমি গাড়ীতে বহোঁ। নেক্সট টাইম তই যদি এনেকুৱা কাম কৰ তোক ইয়াত থকাই নহয়, তোক মাৰি পেলাম। মাৰিলে এতিয়াই মাৰ। মই বা মোৰ শহুৰ দেউতাই হওক সেই মাটি তহঁতক ফেক্টৰী বনাবলৈ নিদিওঁ। সেই মাটি আমাৰ। বাহ, তোৰ বুঢ়াৰ বহুত বাহাদুৰি। গম পাবহি আমি পুলিচলৈ ভয় কৰা মানুহ নহয়। এই ফোন আহিছে। ছুইচ অফ কৰি থ। আৰু শুন,
আজিৰ পৰা কেতিয়াও যাতে এনেকুৱা দাদাগিৰি নচলে বুজি পালি বিনয় তই এখেতলৈ ফোন এটা কৰচোন কলৈ গ'ল মানে এই বিপদৰ সময়ত মানুহ এটাও নাই আপোনাক ধৈৰ্য থকচোন মই ফোন কৰি আছোঁ এতিয়াই ফোন কৰি আছোঁ ঐ ইয়াক খুলি দে আৰু বল ঐ ক'ত পলাইছ মাৰ মোক মাৰি থৈ যা কি হ'ল এখেতক ফোনত পোৱাই নাই নেকি পাইছোঁ কিন্তু দাদাই ফোনটো বাৰে বাৰে কাটি দিছে কাটি দিছে অঁ বিপদত ফোনটো নধৰি ইফালে প্ৰণৱদালৈ ফোন লগাইছোঁ দাদাৰো ফোনটো অফ আকৌ এবাৰ লগাচোন ঠিক আছে Just a second, babe. কি হৈ আছে ইয়াত What's your problem, sir? ভিন্দু কি হ'ল আপোনাৰ একো নাই হোৱা মুখত দাগ যে কেনেবাকৈ দুখ পালে নেকি এই সৰু এটা এক্সিডেণ্ট এক্সিডেণ্ট হ'ব তই মনে মনে থাক ঘৰৰ কাকো ক'ব নালাগে ঐ তই মোক অলপ গৰম পানী কৰি দেচোন বাইদেউৰ দেউতাক নকবি অঁ আপুনি দেউতাৰ কথাটো নাজানে নেকি দেউতাৰ কথা মানে কি হ'ল দেউতাৰ হঠাতে গা বেয়া হ'ল মাত বোল একেবাৰে নায়েই বাইদেউৰ লগত কথা পাতি থাকোঁতেই হ'ল বাইদেৱে লগে লগে নাৰ্ছিং হোমলৈ লৈ গৈছে কি অঁ ছে ফোনটো ছুইচ অফ ঐ ক'ত ভৰ্তি কৰিছে গম পাওঁ নেকি কি চলি আছে এইবোৰ What's your problem? We're just friends. গাড়ীৰ ভিতৰত বহি কথা পাতি আছো যাওক আপোনাৰ কাম কৰকগৈ এই এতিয়া ৰাতি কেই বাজিল গম পাইছেনে এনেকৈ ৰাতি নিচাসক্ত অৱস্থাত এখন গাড়ীৰ ভিতৰত এহাল যুৱক যুৱতী বহি থাকিলে আমি কি সন্দেহ কৰিম ডিছকাষ্টিং মিছা মিছি টাইম কিয় বৰবাদ কৰিছে থানাত অন্য একো কেছ নাই নেকি আমাৰ পাছত কিয় পৰি আছে যাওক না ছাৰ উঠাই লৈ যাওঁ নেকি নিচাসক্ত হৈ ড্ৰাইভিং কৰাটো আৰু গাড়ীৰ ভিতৰত যুৱক যুৱতীৰ এনেকুৱা আচৰণ দুইটাই আইনমতে দণ্ডনীয় তাৰমানে আপুনি আমাক আইন শিকাই শাস্তি দিব আপুনি নাজানে মোৰ দেউতা কোন তুমিওতো নাজানা মই কোন তোমাৰ দেউতা ৰাষ্ট্ৰপতি হ'লেও তোমালোকে কৰা ভুলটো অপৰাধী গতিকে শাস্তিটো হ'বই লাগিব মিষ্টাৰ কি বুলি মাতিলে মিষ্টাৰ এই নেম প্লেটখনত এটা নাম লিখা আছে এতিয়া হয়তো পঢ়িবলৈ অসুবিধা হৈছে থানালৈ গ'লে মনত ৰৈ যাব Let go of me. হাই লৈ বলি ইহঁতক Okay, sir. থানালৈ নিব খুজিছে বলক থানালৈ গ'লে আপোনালোকেও গম পাব মোৰ দেউতা ৰাষ্ট্ৰপতি নে প্ৰধানমন্ত্ৰী আমি নিজৰ গাড়ী লৈ যাম বৰুৱা আপুনি গাড়ীখন লওক ছাৰ হাই ইহঁতক ইয়াতে লৈ লোৱা চাবা দেই সাৱধানে নিবা ভদ্ৰ মানুহটো পুলিচৰ লগত যাব লাজ পাইছে অৰি ওলাওক 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 ওলাওক
ব্ৰজমোহন চৌধুৰী ইয়াতে এডমিট হৈছে কোনটো ৰুমত আছে বাৰু চাই দিছোঁ ৰ'ব ৰুম নাম্বাৰ 63 লিফ্টত 6 নম্বৰ ফ্ল'ৰলৈ যাওক ঠিক আছে থেংক ইউ ৱেলকাম তোমালোকৰ এড্ৰেছ আৰু মোবাইল নম্বৰটো ইয়াত লিখি দিয়া তোমালোকৰ গাৰ্জেণ্টৰ লগত কথা পাতিব লাগিব প্লিজ অফিচাৰ ৱাই ডোণ্ট ইউ আণ্ডাৰষ্টেণ্ড আমি ভাল বন্ধু উই আৰ জাষ্ট গুড ফ্ৰেণ্ডছ আমি ইয়াত নাথাকোঁ মুম্বাইত থাকোঁ আমি ড্ৰিংকছ কৰাটো হয় একচুৱেলি আমি অসমলৈ বহু দিনৰ মূৰত আহিছোঁ কিন্তু আপোনালোকে ভবাৰ দৰে এতিয়া আৰু একো এক্সকিউজ নচলিব তোমালোকে অপৰাধ কৰিছা শাস্তিটো পাবই লাগিব মই তোমালোকৰ গাৰ্জেনৰ লগত কথা পাতিব খোজো হোৱাট ননচেন্স মাইণ্ড ইয়ৰ লেংগুৱেজ এয়া মুম্বাই নহয় পুলিচ থানা গতিকে ইয়াত যি কোৱা সাৱধানে ক'বা শ্ৰুতি লেট মি হেণ্ডেল দিছ চাওক ছাৰ মই মানিছোঁ আমাৰ ভুল হৈছে এতিয়া কওক কি দিব লাগে মলয়া জোৰণ